হে গাইজ, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টো মই দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু গমটো পাইছেই চাগে। আজি মানে আপোনাৰ অম্বুবাচী মেলাৰ একে শেষ পৰ্যায়, অন্তিমটো দিন আৰু গতিকে আমঠি চোৱা মানে ভাঙিছে। গতিকে আমিও গোটেই কাপোৰ কানি ধুবলৈ পূৰা যা যোগাৰ কৰি আছোঁ। এইফালে মায়ে ধুই আছে আৰু মই মেলি আছোঁ। মানে দিয়কচোন, দুটা মানুহ লাগেই দিয়কচোন। গতিকে মূৰত গামোচা লৈ একেবাৰে কামত ব্যস্ত হৈ গৈছোঁ। আৰু সকলোৱে অম্বুবাচী মেলা চাগে নিশ্চয় গৈছে, কাৰণ আমি যাব পৰা নাই, আমাৰ বহুত দূৰ হৈ যায়। গতিকে আমি ইয়াৰ পৰাই আৰু যিখিনি কৰিব লগা কাম সেইখিনি কৰিছোঁ। আৰু কাপোৰ কানি ধোৱা হৈছে আৰু প্ৰায়। তাৰপাছত তাকে আৰু আপোনালোকো আজিকালি বহুত দিনৰ মূৰত আহিলোঁ। আচলতে বিৰাট হেৰি হৈ আছিলোঁ, ব্যস্ত হৈ আছিলোঁ কিছুমান কামত। সেইটো কাৰণে এতিয়া আকৌ আহিছোঁ আজি। সকলোবোৰ ৰাইজ কেনে আছে জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাকতো আপোনালোকে চায়েই আছে, গম পাইছে। গতিকে মোক মৰম দি যাব, আশীৰ্বাদ কৰিব আৰু আগুৱাই নিব, মোক ছাপোৰ্ট কৰিব। সেয়াই আৰু এনেকুৱা টিকটিকীয়া ৰ'দ দিছে নহয় গাইজ, বাপৰে নক'ব আৰু। মানে এক ছেকেণ্ডত ঘামি যাওঁ তাৰমানে। আৰু বিশেষকৈ মানে মই ইমান ঘামোঁ, বিশেষকৈ মই বেছি ঘামোঁ তাৰমানে। পাপা আৰু মই বহুত ঘামোঁ। তো সেইকাৰণে মানে মই আৰু আচলতে গামোচাখন লোৱাৰ সেইটোৱে মানে হেৰি। আৰু এইফালে চাওক, গোটেই ৰ'দ আৰু গোটেই বাৰাণ্ডা আজি পৰ্দা পুৰা খুলি দিছোঁ আৰু একদম মুকলি লাগিছে। আৰু এইটো খুৰাহঁতৰ ঘৰ হয়। আৰু এইফালে আহকচোন, গোটেই ঘৰ একদম নাঙঠ হৈ গ'ল। আৰু এইফালে ভণ্টিয়ে পোৱা জাপিকেইটাও ধুনীয়াকৈ আঁৰি থ'লোঁ আজি ধুনীয়াকৈ। তাৰপিছত আহকচোন, মায়েনো কি কৰি আছে চাওঁ। আৰু আমাৰ লিঅ'ই বহুত গৰম পাইছে, একদম ফেফাই একদম ভিতৰত পিছফালে আছে। আৰু এইফালে মায়ে পূৰা কাপোৰ ধুই আছে, একদম পাইপ পূৰা লগাই দিছোঁ। আৰু এইটো লিঅ' শুই আছে গৰমত, তাক বান্ধি থৈছোঁ ভাত পানী খুৱাই কৰি। সি আজি মাছেৰে ভাত খালে। আৰু চাওকচোন, মোৰ পিল পাপাই আনি দিলে। মই মানে এইকেইদিন পিল খাই আছোঁ। মোৰ বিৰাট কঁকালৰ বিষ হৈছে। কঁকালৰ মানে আপোনাৰ ভৰিৰ পৰা কঁকাললৈকে কিবা এটা খুব বিষ ধৰিছে। আৰু এনেকুৱা গৰম নহয়, এই কামৰ মাজে মাজে গৰমত একে হাঁহি বিৰিঙি এনেকৈ থাকোঁ আৰু কি কৰিব। গতিকে কামৰ মাজত এইবিলাকো কৰি থাকোঁ মাজে মাজে। আৰু তেতিয়াহে আচলতে মন প্ৰাণ ভাল লাগি থাকে আচলতে। আৰু এতিয়া মই ভাতত আহি গ'লোঁ, ভাত ৰান্ধি আছোঁ একদম। আৰু আজি চিম্পুল খাইছোঁ। আজি ভাত আপোনাৰ দালিতে গোটেইখিনি দি দিলোঁ। আলু হওক, কঁঠালৰ গুটি হওক, এয়া দেখিছে নহয় কঁঠালৰ গুটি। মই বিৰাট ভাল পাওঁ কঁঠালৰ গুটি খাই, আৰু কঁঠালো ভাল পাওঁ খাই। আৰু এয়া আলু দি দিলোঁ। আজি এনেকৈয়ে খালোঁ, আৰু লগত আমৰ আচাৰ আছিলেই। গতিকে আমৰ আচাৰেদি আজি পূৰা ধুনীয়াকৈ ভাত সাজ খালোঁ। আৰু এইফালে চাওক, ঘৰৰ শিলিখা হয়, এয়া ঘৰত লাগিবলৈ ষ্টাৰ্ট কৰিছে। যোৱাবাৰ নালাগিলে, এইবাৰ কিন্তু শিলিখা লাগি গ'ল। আৰু এয়া গাজ টেঙা দেখিবলৈ পাইছে নহয়, এয়া গাজ টেঙা। আৰু এইফালে হৈছে এইটো আমৰ আচাৰ। নতুনকৈ আকৌ মায়ে অকণমান আম মানে আমাৰ আছিলে, গতিকে আম তাতে মানে এড কৰিলে অকণমান আম, আকৌ সেইখিনি আমি উঠি দি দিলোঁ ৰ'দত। আৰু এইফালে মা পাপাই পূৰা কথা পাতি আছে। আৰু বিশেষনো কি ক'ম, মোৰ ভিডিঅ'বোৰ চাই যাব। আৰু বিৰাট গৰম লাগিছে। আৰু মোক আপোনালোকে লাইক কৰিব, মোৰ ভিডিঅ' কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু সকলোবোৰ যাতে মোৰ ভিডিঅ'বোৰ চাই থাকে, সকলোৱে মৰম দি যায়। বাই বাই, আজিলৈ আহিছোঁ।